আজি আমি সকলোৱে খুব সুন্দৰকৈ বিহু এনজয় কৰিলোঁ। আপোনালোকক মই আমাৰ বিহুৰ সৰু সৰুকৈ ক্লিপ কেইটামান দিম। আহিছোঁ ৰ তাহাঁতি এতিয়া আছে। আপোনালোকৰ লগত মই কথা পাতি থাকোঁতে তাহাঁতি ধুনীয়া লাগিছে। গুড মৰ্ণিং। আপোনালোকে বিহু ভালদৰে পাৰ কৰিলে? আমিও খুব সুন্দৰকৈ পাৰ কৰিলোঁ। এয়া মই প্ৰথমতে ৰাখিছিলোঁ কণমানিসকলৰ বাবে চকলেট আৰু অকণমান অসমীয়া পৰিৱেশ দিবৰ কাৰণে এই যে শৰাইখন দেখিলে সেইখন মোক দিছিলে ছায়া ডেকাই। তাৰপাছত এয়া মোৰ মায়ে মোক দি পঠিয়াইছিলে, মোৰ বায়ে গড় দি পঠিয়াইছিলে। চ' অকণমান অসমৰ এটা পৰিৱেশ ক্ৰিয়েট কৰিলোঁ আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ যে কেনেধৰণে মই বিহুৰ আগমুহূৰ্তত মানে বিহু উদযাপন কৰা আগমুহূৰ্তত নিজে অকলে সকলো কাম কৰিলোঁ। চ' এইফালে গোটেই ৰুমটো মই দেখাই দিছোঁ। ক্লিনিঙৰ পৰা আদি কৰি সকলোখিনি মই কৰিছোঁ। মহেশে অকণমান সহায় কৰি দিছে, নকৰা নহয়। আৰু US-ৰ প্ৰায়বোৰ ঘৰত এনেধৰণে বাৰ ছেকশ্যন এটা থাকে, আপোনালোকক মই দেখালোঁ। এইফালে সকলোখিনি প্লেটছ স্পুনছ সকলোখিনি ৰেডি কৰি থৈছোঁ আৰু মই কভাৰ কৰি থৈছোঁ, কাৰণ মানে ধূলি চুলি পৰিলে মই অকণমান বেছি চিকচাক দেই। চ' এয়া দেখিছে, এয়া যে মই মাছ কাটিছোঁ, সঁচা কথা ক'বলৈ গ'লে জীৱনৰ চাগে থ্ৰী টাইমছমান চাগে মই মাছ বাকলি গুচাইছোঁ চাগে দেই। আৰু এয়া আমাৰ ঘৰত প্ৰথম কাঁইট দিয়া মাছ আনিছে মহেশে, আৰু গুচাওঁতে মোৰ অৱস্থা একদম বেয়া হৈ গ'ল। চাওকচোন, আপোনালোকে এবাৰ চিন্তা কৰি চাওক, আমি সকলোখিনি কাম অকলে কৰিব লাগে। আৰু এই ভিডিঅ'টো ভণ্টি পূজাই মোৰ কাৰণে কৰি থৈছিলে, আপোনালোকক অলপ দেখাই দিছোঁ। গুচালানে? মই লৈ দিছোঁ, লগাবাই লোৱাৰ আগতে। এইটো মাছ, এইটো কি? মাটন। এইটো মাছ, এই দুটা মাছ। এইখিনি নন ভেজ আৰু মুড়ি ঘণ্টা মাছৰ আইটেম দুটা নেকি? আৰু সেইটো কি? সেইটো ভিন্দি ফ্ৰাই নেকি? ভিন্দি মছলা। আচ্ছা হ্যাঁ, মটন কিবা এটা হয়েছে। या कैसे किनको लगी कैसे है? ठीक है ना? राकेश वो एक करी अभी स्पेशल इसलिए बनाए ये आप हो सकते हैं। I don't know you like or not. तुम्हारा वीडियो काट करो। Oh, thank you अच्छा लगा या আৰু সকলোৱে খোৱা বোৱা কৰাৰ পাছত আমি বহি পুষ্পিতা মুভিখন চালোঁ আৰু আপোনালোকক অকণমান দেখাই দিওঁ। দেখাওত নি খেলা ধূলা পঢ়া শুনা তাই সকলোতে এতিয়া যদি তাই পৰীক্ষা দিব নোৱাৰে তাই দেখোন এবছৰ লোকচান হৈছে। আৰু সকলোৱে মুভিখন চোৱাৰ পাছত আমি চাহৰ জুতি ল'লোঁ। चाय हाँ, इसको लगा के रखा ना। ओके वेरी गुड चीज, ठीक है ना? शुगर मैंने कम किया। মই বনালোঁ মিল্ক কেক আৰু ডেজিয়ে বনাই দিয়া লাডু পিঠাৰে সকলোৱে চাহৰ জুতি লৈ আছে এতিয়া। কি হৈছে চাওঁ কি হৈছে? হা ঐ কি হৈছে? চ' আমি চাহ খোৱাৰ পাছত সকলো বহিলোঁ, সকলোৱে গান গালে। মইতো গাবও নাজানো, ভালকৈ নাচিবও নাজানো সঁচা কথা ক'বলৈ গ'লে। চ' আপোনালোকে এতিয়া আমাৰ বিহু নাচ আৰু গান উপভোগ কৰক। पहले बोलो कि यहाँ पे आज का बिहू एंजॉयमेंट कैसा लगा? आज का व्यू अच्छा लगा। खाना स्पेशली जो आपने वेजिटेरियन बनाया था मुझे तो बहुत अच्छा लगा।
और चाय बहुत अच्छा लगा। थैंक यू। तो इस खुशी में एक गाना हो जाए तो इसकी को पास में लेके जाना। आई थिंक पता नहीं कैसा गाऊंगा बट ऐसे ही गा देता हूँ। अपना दिल तो गाना 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 ओके जाने किस पे आएगा, है अपना दिल तो आवारा, न जाने किस पे आएगा। ओके हाँ এপাহি কপৌ ফুল দিবলৈ বহাগতে মহিনা উৰিলে তই জানো আহিবি মৰম দিবলৈ বহাগতে সমাজৰে নয় হাতুৰি পাৰ হম তোকে পাবলৈ তই আহিবি ভয়তে তই জানো আহিবি তোৰ ভয়তে খোপাতে এপাহি কপৌ ফুল দিবলৈ খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে আহিবি চেনায়ো খোপাতে এপাহি কপৌ ফুল দিবলৈ কপৌ ফুল দিবলৈ
আজি আমাৰ ঘৰত বিহু উদযাপন কৰিলোঁ খুবেই বেছি ভাল লাগিলে আমাৰ 4-5টা ফেমিলি আহিলে খুব ভালকৈ এনজয় কৰিলোঁ চ' এয়া হৈছে চুটিমালা চুটিমালা কোৱাচোন কেনেকুৱা লাগিলে আজি বিৰাট ভাল লাগিল আজি লোভা আৰু মাহেশৰ ঘৰত আহি পেলাই বিহুত উই এনজয়ড এ লট উই হেড গুড ফ্ৰেণ্ডছ গুড ফুড উই এনজয়ড উই প্লেড উই ডেন্স খুব ভাল লাগিল আৰু নেক্সট ইয়াৰ বিহুৰ কাৰণেও আমাৰ অলৰেডি প্লেনিংছ হৈ গ'ল আমি কি কৰিম So stay tuned and wish you a happy Bihu. Thank you. Next, Pooja. Okay. আজি বিহুৰ উপলক্ষে তোমাৰবাৰ ঘৰলৈ আহিলে বিৰাটেই ভাল লাগিল বিহু উদযাপন কৰি আৰু এটাই ক'ব খুজিছোঁ যে সকলো অসমবাসী ৰাইজলৈ অনেক শুভেচ্ছা আৰু সেৱা যাচিলোঁ ধন্যবাদ মোৰ বহুত ভাল লাগিলে বিনীতা লোভাবা ঘৰত আহিলোঁ ইমান ভাল লাগিলে মাৰিচয়া ঘৰত বিহু কৰিলোঁ ৰঙালী বিহুৰ চবৰ কাৰণে শুভেচ্ছা থাকিল মৰম আৰু স্নেহ দি চবে থাকক আৰু থেংক ইউ ঐ ধৰা সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ লোভাবাৰ ঘৰত আহি আজি খুব গান গালোঁ নাচিলোঁ ফূৰ্তি কৰিলোঁ বিহু লাগি গ'ল আৰু ভাল লাগিলে ইয়াত সঁচাকৈ মোৰ এইবাৰ মানে বিহু যেন লাগিছে সঁচাকৈ মোৰ ফ্ৰেণ্ডে মোৰ কাপোৰ পঠিয়াই দিছে মোৰ ডিঙিত মোৰ ফ্ৰেণ্ডে পঠিয়াই দিছে পিঠা বাহিৰৰ পৰা কিনি আনিছোঁ আৰু ভাল লগা মোৰ ভণ্টিসকল আহিলে বাইদেউ নহয় ময়ে বাইদেউ Yeah, thank you so much. Thank you very much, Nova. Thank you once again. Bye-bye. Take care. Bye-bye. আপোনালোক take care বুলি কৈছে দেই আপোনালোক take care দেই আপোনালোক take care আৰু আপোনালোকেতো জানেই কিবা এটা প্ৰগ্ৰেম কৰাৰ পাছত যদিহে ফটো নুতুলোঁ একদম আধৰুৱা লাগে এয়া আমি সকলোৱে ফটো তুলিবলৈ বহি ল'লোঁ আহিছোঁ ৰ চ' সকলোৱে বহুত সুন্দৰকৈ বিহু এনজয় কৰিলে আমাৰ খুবেই বেছি ভাল লাগিলে এইবাৰ সঁচা কথা কৈছোঁ এইবাৰ বিহুত মানে এনেকুৱা লাগিলে সঁচাকৈ যে নতুন কাপোৰ যে দিয়ে ঘৰত নতুন কাপোৰ কিনো সেনেকুৱা এটা ফিল হ'ল আৰু পিঠা অসমীয়া খানা গোটেই পৰিৱেশটো মানে একদম পূৰা অসমত থকা যেন লাগিলে চ' এইবাৰ সঁচা কথা কৈছোঁ এনেধৰণে আমি যেন আপোনালোকৰ সন্মুখত হাঁহি ধেমালিয়ে থাকিব পাৰোঁ আৰু আপোনালোকেও সকলো সময়তে ভালে থাকক কুশলে থাকক আৰু মস্তিত থাকক আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু আহি আছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ ভালে থাকক কুশলে থাকক আৰু সদায় হাঁহি থাকক আৰু সকলোকে বিহুৰ শুভেচ্ছা পুনৰ জনাইছোঁ আপোনালোকে বিহু ভালদৰে এনজয় কৰক আৰু আমি কি ক'ম আৰু আমি বহুত এনজয় কৰিলোঁ